Hello friends, welcome back to my channel. আপোনালোকৰ জীৱনত যদি কিবা সমস্যা হৈ আছে সেই সমস্যাবোৰ আপোনালোকে নিজে সমাধান কৰিবলৈ চেষ্টা কৰক, আনৰ লগত শ্বেয়াৰ নকৰিব। কিয়নো আমি এনেকুৱা ধৰণৰ মানুহ লগ পাওঁ কেতিয়াবা যি আপুনি তেওঁক বিশ্বাস কৰি কথাবোৰ ক'ব, কিন্তু তেওঁ সেইটো বিশ্বাস ভাঙি বেলেগৰ আগত কৈ দিয়ে। ডিছকাছ কৰিব লাগে, আমি ডিছকাছ কৰিব লাগে, সেইটো নকৰিব লাগে বুলি কোৱা নাই, কিন্তু সেইবোৰ ব্যক্তিৰ লগতে কৰিব যিবোৰ আপোনালোকৰ বিশ্বাসৰ যোগ্য হয়। যিসকলক আপোনাৰ নিজতকৈ বেছি বিশ্বাস কৰিব পাৰে সেইসকল লোকক কওক, যেনে নিজৰ মা দেউতাক ক'ব পাৰিব, নিজৰ ভাল ফ্ৰেণ্ডক ক'ব পাৰিব, কিন্তু সেইসকল লোকক নক'ব যিসকল আপোনাৰ বিশ্বাসৰ যোগ্য নহয়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে পাহৰি যায় মোৰ ভিডিঅ'বোৰ চাই, কিন্তু লাইক এটা কৰি নাযায়। লাইকটো কৰিলেহে মই উৎসাহ পাম এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ, সেইকাৰণে লাইক এটা কৰি থৈ যাব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাব তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।